মৰ্নিং ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ১ নং অধ্যায়ৰ শস্য উৎপাদন আৰু ব্যৱস্থাপনাৰ পাঠটিৰ জলসিঞ্চনৰ পদ্ধতিসমূহ। আমি সকলোৱে জানো যে জীৱক জীয়াই থাকিবলৈ পানী অতি প্ৰয়োজন। উদ্ভিদৰ ফল, ফুল আৰু বীজৰ বৃদ্ধি আৰু বিকাশৰ বাবে পানী অতি প্ৰয়োজন। উদ্ভিদৰ শিপাই পানী শোষণ কৰে। পানীৰ লগতে খনিজ পদাৰ্থ, জৈৱিক আৰু ৰাসায়নিক সাৰো শোষণ কৰে। উদ্ভিদৰ দেহত প্ৰায় ৯০% পানী থাকে। পানী অতি প্ৰয়োজন কাৰণ শুকান অৱস্থাত বীজৰ অংকুৰণ নহয়। পানীত দ্ৰৱিত পোষক দ্ৰব্য উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। এতিয়া আমি জানো আহা, জলসিঞ্চন কাক বোলে? বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। জলসিঞ্চনৰ উৎসসমূহ হ'ল নাদ বা কুঁৱা, দমকল, পুখুৰী, হ্ৰদ, নদী, বান্ধ আৰু নলা। শস্যভেদে, মাটিভেদে আৰু বতৰ অনুযায়ী পানী যোগানৰ সময় আৰু পৰিমাণ সলনি হ'ব পাৰে। গ্ৰীষ্মকালত সঘনাই পানী দিয়া হয়। কিয় বাৰু? মাটি আৰু উদ্ভিদৰ পাতৰ পৰা বৰ্ধিত হাৰত পানী বাষ্পীভৱন হোৱা বাবে এনে কৰা হয় নেকি? এতিয়া আমি জানো আহা জলসিঞ্চনৰ কিছুমান পদ্ধতি। বিভিন্ন অঞ্চলত কুঁৱা, হ্ৰদ আৰু খাল, নলাৰ পানী বিভিন্ন পদ্ধতিৰে খেতি পথাৰলৈ বোৱাই লৈ যোৱা হয়। এইবোৰ হ'ল পৰম্পৰাগত পদ্ধতি। গৰু, ম'হ বা মানুহ শ্ৰম এই পদ্ধতি প্ৰয়োগ কৰা হয়। সেয়েহে এই পদ্ধতি কম খৰচী, অৱশ্যে কম ফলপ্ৰদ। বিভিন্ন পৰম্পৰাগত উপায়সমূহ হৈছে খাৱৈ বা পানী লুৰ, টিন আৰু ৰছীৰে পানী সিঁচা। এই ছবিটোত তোমালোকে দেখিবলৈ পাইছা যে কিদৰে পৰম্পৰাগত পদ্ধতিসমূহ ব্যৱহাৰ কৰি পানী সিঁচন কৰিছে। এতিয়া আমি আলোচনা কৰিম জলসিঞ্চনৰ আধুনিক পদ্ধতিসমূহ। পানী ছটিওৱা ব্যৱস্থা। পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা অতি উপযোগী। পানী অহা মূল নলীডালৰ এটা নিৰ্দিষ্ট দূৰত ব্যৱধানত আগমূৰত ঘূৰ্ণনীল বিন্ধা থকা নলী লম্বভাৱে লোৱা হয়। পাম্পৰ চাপযুক্ত পানী যেতিয়া মূল নলীডালেদি প্ৰবাহিত হয়, তেতিয়া ঘূৰ্ণনীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায়। বৰষুণৰ পানীৰ দৰে শস্যৰ ওপৰত পানী ছিটিকনি পৰে। পানী ছটিওৱা পদ্ধতি বালিয়া মাটিৰ বাবে অতি উপযোগী। এতিয়া আমি আলোচনা কৰিম পানী নিগৰুৱা ব্যৱস্থা। এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়। সেয়েহে এই ব্যৱস্থা পানী নিগৰুৱা ব্যৱস্থা বোলে। গছ, ফল, ফুল, বাগিচা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা। এই ব্যৱস্থাই উদ্ভিদক টোপ টোপকৈ পানীৰ যোগান ধৰে। সেয়েহে পানীৰ মুঠতে অপচয় নহয়। পানীৰ অভাৱ থকা ঠাইৰ বাবে এই ব্যৱস্থা আশীৰ্বাদ স্বৰূপ। তেনেহ'লে আজি আমি ইয়াতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।